জয় জয় তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে খসানি ভাত সপোনৰে তুমি সাহস জীৱনৰে মৰণকো জিনিবৰে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ কত ছন্দে তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে বিষ্ণুৰাভাই প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হৈ কুইন এম্প্ৰেছ পদক লাভ কৰিছিল। তেজপুৰৰ ফুটবল ক্ৰিকেট হকী খেলপথাৰৰ এটি চিনাকি নাম বিষ্ণুৰাভা। সুন্দৰ গীত পৰিৱেশন কৰা অভিনয় কৰা নচা ছবি অঁকা বিবিধ বাদ্য বজোৱা এই সকলো দিশতে সিদ্ধহস্ত বিষ্ণুৰাভাৰ শৈশৱকাল অতিবাহিত হৈছিল এক নিতুল সাংস্কৃতিক পৰিবেষ্টনীৰ মাজত। সেয়েহে পৰৱৰ্তী সময়ত কলকাতাত কলেজীয়া শিক্ষাৰ পাতনি মেলা বিষ্ণুৰাভাই কলকাতাতো সংগীত অভিনয় ক্ৰীড়াৰ লগতে দক্ষ ফুটবল খেলুৱৈ আনহাতে নৃত্যবিদ হিচাপেও যশস্যা অৰ্জন কৰিবলৈ সক্ষম হ'ল। গীতিকাৰ হিচাপেও ৰাভাদেৱে এখন সন্মানীয় আসন লাভ কৰিবলৈ সক্ষম হ'ল। তেওঁ গীতবোৰত অতি কোমল আৰু শুৱলা শব্দ ব্যৱহাৰ কৰিছিল। তেওঁৰ কিছুমান গীতত তেওঁৰ শিল্পী জীৱনৰ হাবিয়া মানৱ জীৱনৰ চিৰন্তন পোৱাৰ আনন্দ প্ৰতিফলিত হৈছে। সুন্দৰৰ পূজাৰী সুৰৰ দেউল সজা বিষ্ণুৰাভাই বিশ্বাস কৰিছিল যে জনতাই হৈছে শিল্পীৰ প্ৰেৰণাৰ উৎস। সেয়ে তেওঁ লিখিছিল রূপরে শিকলি ভাঙি দিলি খুলি দুয়ার সোণালী পূজাৰী তোরে পর
ভৰতে প্ৰাণৰে ধৰিছে ইয়াদি সুমতি পায়ৈ মুকুতি ৰাগৰে মূৰতি কুটি ভাঙি পুৰে উৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী কলা সম্পৰ্কে বিস্তৃত অধ্যয়নেৰে পৰিপুষ্ট বিষ্ণুৰাভাই গীতৰ মাজেৰে নৃত্য কলাৰ সৌন্দৰ্যবোধৰ বিৱৰণ দাঙি ধৰিছে বিনবৰাগী নুপুৰৰ তালে তালে নাচি বাগি ব্যাকুল হোৱা নৃত্যৰত অংগনাৰ বৰ্ণনা দিছে এই গীতৰ মাজেৰে এনেদৰে কলাৰ সাধনাত ব্ৰতী হোৱা বিষ্ণুৰাভাই কলিকতাত থকা সময়ছোৱাত হিয়া বিতৰা চকুলো নিকৰি অসমীয়া মহাসতী জয়মতীৰ কাহিনীৰে কথাছবি কৰাৰ মানস কৰিছিল বিষ্ণুৰাভাৰ মনত পৰি হিয়াৰ আপু জ্যোতি ককাইদেউলৈ ইতিমধ্যে জাৰ্মানীত ফিল্ম পৰিচালনা আৰু প্ৰযোজনা সম্পৰ্কে জ্ঞান আহৰণ কৰি আহিছে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ভাষা সাহিত্য সংস্কৃতি উদ্ধাৰৰ হকে ধ্বজা বহন কৰা ধনী ঘৰৰ উদ্যোগী ল'ৰা জ্যোতিপ্ৰসাদেই এই কথাছবি নিৰ্মাণৰ বাবে উপযুক্ত হ'ব বুলি ভাবি বিষ্ণুৰাভাই জ্যোতিপ্ৰসাদলৈ চিঠি লিখিলে জ্যোতি ককাইদেউ ধীৰেন গাংগুলীয়ে চেলুলয়ডৰ পাতত জয়মতীক সজাই পৰাই উলিয়াবলৈ কৈছে গাংগুলীয়ে জয়মতীক শাৰী নেকলেছ ইয়েৰিং পিন্ধাব কেৰুমণি গেজেৰা কিংখাপ মেজাংকৰিৰ লগত তেওঁৰ পৰিচয় নাই গতিকে জয়মতীক বিজতৰীয়া হ'বলৈ নিদিব আপোনাৰ টকা আছে সামৰ্থ্য আছে অসমৰ সংস্কৃতিক আপুনি ৰক্ষা কৰক ইতি বিষ্ণুৰাভা জয়মতী কথাছবিৰ প্ৰস্তুতৰ বাবে ব্যাকুল হৈ পৰা বিষ্ণুৰাভাই
কথা ছবিৰ বাবে গীত লিখিলে এনেদৰে জনতাৰ মাজত সিঁচৰতি হৈ থকা সংস্কৃতিৰ মৌৰস গোটাই চুচি মাজি পৰিমাৰ্জিত কৰি পুনৰ জনতাক বিলাই দিয়াই হৈছে শিল্পীৰ লক্ষ্য। সেয়ে নিষ্পেষিত নিপীড়িত দলিত জনগণৰ মুকুতি সাধন হৈছে শিল্পীৰ জীৱনৰ ব্ৰত। শোষিত লাঞ্ছিত জনগণৰ ক্ৰন্দন ধ্বনি তেওঁ হিয়াৰ কোহে কোহে উপলব্ধি কৰিছিল। এই দৰিদ্ৰ জনগণৰ মুকুতিৰ প্ৰকৃত পথৰ সন্ধান দিব পৰা মতবাদ হিচাপে মাৰ্ক্সবাদৰ প্ৰতি তেওঁ আকৃষ্ট হ'ল। সেয়ে কমৰেড বিজু ৰাভাই সমগ্ৰ দেশতে শ্ৰমিক সংগঠনসমূহৰ জৰিয়তে মজুৰি বৃদ্ধিৰ দাবী আন্দোলন আৰম্ভ কৰি গীতৰ জৰিয়তে ৰাইজক উদ্বুদ্ধ কৰিলে এনেদৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, এহাতেৰে মই বগা পদুমেৰে পূজা কৰোঁ সুন্দৰৰ
আনটি হাতেৰে চলাই অস্ত ৰোধ কৰি যাওঁ অবিচাৰ যত অত্যাচাৰ যত অন্যায় যত স্বাৰ্থান্ধ মানুহৰ পৃথিৱীলৈ অহা নতুন আলোক ভেটি দিয়া বৰ্বৰৰ বিষ্ণুৰাভা আছিল ৰূপকোঁৱৰৰ একান্ত অনুগামী ৰূপকোঁৱৰে কোৱাৰ দৰেই এহাতত বগা পদুম লৈ সুন্দৰৰ পূজাৰী হোৱা ৰাভাৰ আনখন হাতত আছিল চেংগা স্বাধীনতা সংগ্ৰামৰ অগ্নি জ্বলাই আত্মগোপন কৰি ফুৰা ৰাভাই উদ্যত্ত কণ্ঠেৰে চিঞৰি উঠিছিল Sing, 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 Dafar Bandhon sing, Khol, 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 Karar Phatak khol, Bhan, Bhan Duarar da, Sun Hoa Kun Kun, Kheli se Robi Khan, Mukto Atake Gure, Dikto Ronga Nisan, Roktene Ranjit, Huru Judioman, Hun Mukutiye Durjor Akban, মুক্তিমান 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 এনেদৰেই সৃষ্টি কৰিলে অলেখ কবিতা 1930 চনৰ গান্ধীজীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত দেশৰ স্বাধীনতাৰ স্পৃহা আৰু বীৰত্বপূৰ্ণ কামৰ প্ৰতি বিষ্ণুৰাভা লালায়িত হৈছিল এই আন্দোলনত গঢ় লৈ উঠা সন্ত্ৰাসবাদী সাহসিকতাপূৰ্ণ কাম কাজে বিষ্ণুৰাভাৰ অন্তৰ থৌকি বাথৌ কৰিলে এদিন ৰাতি তেওঁ মনে মনে কোচবিহাৰত থকা ব্ৰিটিছ শাসক হৰিচন্দ চাহাবৰ বঙলা পালেগৈ আৰু তাত সদা উত্তেজিত ইউনিয়নৰ জেকখন পেলাই দি তাৰ ঠাইত উত্তোলিত কৰি আহিল কংগ্ৰেছৰ পতাকা এখন সিমানতে ক্ষান্ত নাথাকি কোচবিহাৰৰ জমিদাৰৰ দেৱান নলিনী ৰঞ্জন খঞ্জৰীৰ আৱাস ভৱনলৈ গৈ সেই বিষয়া দুগৰাকীৰ চৌহদৰ দেৱালত লিখি থৈ আহিল এটা নিন্দাসূচক ফকৰা ৰাজ্যে আছে দুইটি পাঠা একটি কালে একটি সাদা ৰাজ্যেৰ যদি মংগল চাও দুইটি পাঠা বলি দাও এৰা সেইবাবেই বিষ্ণুৰাভা সৈনিক শিল্পী এফালে হাতত অস্ত্ৰ লৈ পুঁজিপতি শোষণকাৰীক হুংকাৰ দিয়া বিপ্লৱী সৈনিক আনফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰতিভাৰ ওচৰত মূৰ দোৱা এজন কালজয়ী শিল্পী যাযাবৰী জীৱন যাপন কৰিলেও বিষ্ণুৰাভাই পেয়সীৰ মিঠা প্ৰেমৰ সঁচা মৰমত বিলীন হৈ গৈছিল প্ৰেমিক বিষ্ণুৰাভাই যৌৱনৰ পেয়সীক উষাক সুন্দৰৰ পূজাৰী ৰাভাই পিয়াৰ ৰূপত ৰহন চৰাই ৰচিলে
কিন্তু সমাজৰ কলীয়া ডাৱৰে আমৰি ধৰে সেই মৰমৰ সূৰ্য উচ্চ জাতৰ বৰ্ণ হিন্দুৰ জীয়ৰী গুহাৰ জনজাতীয় ডেকা বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত বিবাহ সেই সময়ৰ সমাজ ব্যৱস্থাত সি জানো সম্ভৱ সেয়ে মৰমী প্ৰিয়াক নোপোৱাৰ বেদনাত অস্থিৰ মনক নিচুকাব বিচাৰিলে জালুকৈ হাতখনে উকা কাগজত কলম টোকোলাই প্ৰকাশ হ'ল হিয়াৰ বতৰা কলিজাৰ বেদনা ৰোমান্টিক গীতিকাৰ বিষ্ণু ৰাভাই কেৱল গীত ৰচনাৰ কামতেই ক্ষান্ত নাথাকি 1941 চনত কলকাতাত গীতৰ প্ৰথম ৰেকৰ্ডিঙৰ কাম আৰম্ভ হোৱা তেওঁৰ দ্বাৰা ৰচিত কেইবাটাও গীত কলকাতাৰ ষ্টুডিঅ'ত বাণীবদ্ধ কৰাত ব্যস্ত হৈ পৰিল তাৰ বাবেও তেওঁ সৃষ্টিৰ তুলিকাৰে অনেক গীতৰ সৃষ্টি কৰিলে অসমৰ স্বনামধন্য শিল্পী কমল নাৰায়ণ চৌধুৰী সুদক্ষিণা শৰ্মা আদিৰ দ্বাৰা ৰেকৰ্ডিং কৰাই গীত গোৱালে হৰদেওক বন্দনা কৰি তেওঁ লিখিছিল সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তোম হরদেও নাসা ঈশ্বর সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তোম হরদেও নাসা বন্দে বন্দে আজি সব ভক্ত বন্দে বন্দে অবসরণ কমল বন্দে ঈশ্বর সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তোম হরদেও নাসা Sunday, 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 Sunday,
মোহৰ দেউনাচা নাচাটো মোহৰ দেউনাচা এনেদৰেই জীৱনজোৰা সাধনাৰে তেওঁ অসমক দি গ'ল সাহিত্য সংস্কৃতি ৰাজনীতি সমাজ নীতি বহল পথাৰত বিপুল শস্যৰ সোণোৱালী সম্ভাৰ 1969 চনৰ 20 জুন জনতাৰ বুকুৰ আপোন অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণু ৰাভাই 69 বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মান ভাগ টানিলে চিৰদিনৰ বাবে অসমীয়া সাহিত্য সংস্কৃতি জগতৰ মহানায়ক মহাবাহুৰ দৰে হৈ পৰিল চিৰদিনলৈ আমৃত্যু তেওঁৰ লিখনি তুলিকা স্থবিৰ নহল মৃত্যু শয্যাতেই লিখি গ'ল শেষ জীৱনৰ গান সংস্কৃতিৰ ধ্বজাবাহী নিষ্পেষিত জনগণৰ বুকুৰ বান্ধৈ বিপ্লৱী সংগ্ৰামী জীৱন শিল্পী বিষ্ণু ৰাভা অসমীয়া জাতি জীয়াই থকালৈকে তোমাক প্ৰতি অসমীয়াই মহিয়ান কৰি ৰাখিব সৃষ্টিৰ ঐশ্বৰ্য আৰু গৌৰৱেৰে অসমীয়া মানুহৰ মনত স্পৰ্শধন্য জীৱন শিল্পী ৰূপে যুগে যুগে তুমি জীয়াই থাকিবা বিষ্ণু ৰাভা মানে একুৰা জুই যি জ্বলাই যায় এটি নিজৰা য'ৰ পৰা নিগৰে কুলু কুলু মাত যাৰ শীতল জলধাৰাই দেহ কৰে হাত এটি আবেগৰ নাম বিষ্ণু ৰাভা যিগৰাকীয়ে যি দেখে যি শুনে তাকে কৰিবলৈ আগবাঢ়ে বিষ্ণু ৰাভা এটি আধা লিখা কবিতা অনুভূতিৰ প্ৰকাশ থাকে তাত নাই সমাধান বিষ্ণু ৰাভাৰ সৃষ্টি মানে হ'ল এখন অসম্পূৰ্ণ ডায়েৰী
ধন্যবাদ মণিকাঞ্চন কলা নিকেতনৰ সকলো শিল্পীলৈ ধন্যবাদ আৰু মৰম